একদম মজা আৰু ইয়া এটো কি হেল্প কৰিব নেকি প্লিজ 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 এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু মই মঞ্জুস্নাই পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ আৰু আজি মই এটা যাব ওলাইছো ভোট দিব আজি ইলেকশন হয় সো ভোট দিব যাব ওলাইছো ৰাতিপুৱাই যাম বুলি ভাবিছিলো কিন্তু একদম ৰাতিপুৱাই যোৱা নহল কাৰণ আজি অফিস নগলো ইলেকশন বুলি মানে গাড়ীও চলা নাই তো আৰু ভোট দিব যাব লাগে কেনেকে যাওঁ যোৱা নহল অফিস আৰু অফিস নগলে তো মানে অলপ দেৰিলৈকে খোৱা হয় ন সদায় ৰাতিপুৱা উঠিব লাগে আৰু অফিস নগলে মানে অফিস নাথাকিলে বা যাব নালাগিলে ইটোৱে এটা মানে ভাল পাও যে ৰাতিপুৱা অলপ দেৰিলৈকে শুব পাম আৰু মিলি ফ্ৰেশ হলো তাৰ পিছত ব্ৰেকফাষ্ট কৰিলো তেনেকে আৰু দেৰি হৈ গল অলপ আৰু এতিয়া যাব ওলাইছো সো বলক আৰু কি কৰো আজি দেখুৱাই থাকিম এতিয়া আৰু এয়া ভোট দি আহিলো কাক ভোট দিলা কাক ভোট দিলো কি অকণ ভোট দিয়াটো নিজৰ কথা নকয় ময়ো নকওঁ আৰু দিয়ক কাক ভোট দিলো ভোট দিব আহিছিলো অলপ টাইম লাগিলে আৰু লাইনটো থাকে আপোনালোকে জানেই যে অলপ লাইন থাকে কিন্তু এইবাৰ অলপ মানে লাইনটো আগত নিচিনা নহয় আগতকে অলপমান কম পালো বাৰু আৰু ফাইনেলি এয়া দাগটো দেখিলেই গম পায় ন এয়া দাগ ভোট দিয়া হৈ গ'ল হনুমান মন্দিৰত আহিছো উজান বজাৰ ইয়াতে আপোনালোকে আহি পাইছেনে বহুত ধুনীয়া হয় হনুমান মন্দিৰটো বহুত ভাল লাগে ইয়াতে আহি আপোনালোকে যদি অহা নাই কেতিয়াবা আহিব পাৰে ইয়াতে এয়া মই মন্দিৰ ভালদৰে আপোনালোকক দেখুৱাই আছো ইমান বেছি ভাল লাগে ইমান বেছি শান্তি লাগে কেতিয়াবা মন বেয়া হলে এনেও ইয়াতে আহি কিনে বহি থাকো এদিন বহুত মন বেয়া হৈছিলে বহুত মানে হয় ন কেতিয়াবা বহুত মন বেয়া লাগে আৰু ইয়াতে আহি বহি আছিলো 1 ঘণ্টামান সঁচাকে বিৰাট বেছিয়ে ভাল লাগে ইয়াতে আহি আৰু ভোট দিলো হনুমান মন্দিৰ আপোনালোকক দেখুৱালো আৰু যেহেতু উজান বজাৰ আহিছোৱে বলক এবাৰ বেলি ভিউৰ ফালে গৈ আহো বাকি যিয়ে নহওক উজান বজাৰ আহিলে বেলি ভিউ আহিবই আপোনালোকে আৰু বেলি ভিউ আহি সঁচাকে বহুত ভাল লাগে সবে মানে সকলোৱে আহিয়ে পাইছে বেলি ভিউ আজি পিছে অলপ মানুহ কম আৰু ইলেকশনৰ কাৰণে এনে ইয়াতে একদম মানুহ ভৰ্তি হৈ থাকে চেন্ডেল সিঙিছে অৱস্থা নাই চেন্ডেল সিঙি কি কৰো এতিয়া মানে নাই বেয়া হয় অলপ দাদা প্লিজ মোৰ চেন্ডেল সিঙিছে অলপ হেল্প কৰিব নেকি প্লিজ 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 কিবা প্ৰবলেম হৈছে নেকি দাদা চেন্ডেল সিঙিলে চাওক না প্লিজ হেল্প কৰক না প্লিজ কলৈ যাব আপুনি মই অলপ আগলে যাব আৰে তুমি ইয়াতে মই ইয়াতে ভিডিঅ' বনাব আহিছিলো তুমি কিয় আহিছা ময়ো সেম অলপমান ফুৰিব আহিলো অকলে অকলে কি কৰিম আৰু এছৰা মই তুমি বুলি একদম গম পোৱা নাছিলো দে ফাইনেলি যে কাবাক লগ পালো মোৰ অৱস্থা নাই জানা তাকে হেল্প খুজি খুজি মই ইমৰানক লগ পালো ইমৰানক মই লাষ্ট লগ পাইছিলো ন ইউকে নিউ ফ্ৰেণ্ড কাম ভাইটি বেছি সৰু নহয় নিজকে বুঢ়ী বুঢ়ী টাইপ লাগিছে নিজকে বুঢ়ী বুঢ়ী টাইপ ফিল হৈছে ইউটিউবাৰ হয় ভাল ইউটিউবাৰ হয় বাইকাৰ হয় সৰু সুৰা নহয় ভাল কৰি আছে সি বাইকাৰ হয় সো তাৰ এটা চেনেল আছে কৈ দিয়া বাইকাৰ ইমৰান বুলি আছে কণ্টেণ্টবিলাক চাব যদি ভাল লাগে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ বাইদেউ বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট বনায় তো ভাল লাগিলে বাইদেউৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব পাইছিলো UK07 ৰ মিটত তাক লগ পাইছিলো বহুত ভাল লাগিলে সঁচাকে বহুত ভাল হয় হি
হয় নেকি আৰু আজি এটা ডাঙৰ হেল্প কৰিব এতিয়া মোক লৈ যাব এই ক'ত লৈ যায় নাজানো চেণ্ডেল ঠিক কৰিব লৈ যাব এতিয়া চাম আৰু আগলৈ গৈ যদি পাওঁ দেন ঠিক কৰি ল'ম আৰু তাৰপিছত আৰু চেণ্ডেল ঠিক কৰি দিব ন ট্ৰিট এটাতো বনতে মই তাক ট্ৰিটটো অবভিয়াছলি লেনাই পাৰেগা আৰু সি মোক ইমান ডাঙৰ এটা হেল্প কৰিলে ন চেণ্ডেল চিলাই কৰাত হেল্প কৰিলে চ' মই এতিয়া তাক ইয়াতে ট্ৰিট দিব আহিছোঁ আমি আহিছোঁ চেন্নাই বানানা লিফত আৰু এখন আছে উজান বজাৰৰ ঘাটত আছে চপ্পল ভাল হৈ গ'ল চেণ্ডেল ভাল হৈ গ'ল থেংকছ টু ইমৰানৰ কাৰণে মোৰ আজি চপ্পল চেণ্ডেল ভাল হ'ল আৰু বহুত ডাঙৰ হেল্প কৰিলে আৰু এতিয়া আমি আহিছোঁ চেন্নাই বানানা লিফত আহিছোঁ ইয়াতে আমি খাম আৰু বহুত অলপ বেলেগ ধৰণে ইয়াতে আজি আমি খাম ইয়াতে কি খাম আমি এতিয়া ইয়াতে খাব আহিছোঁ চেন্নাই পৰতা কুৰ্মা ৰাইট ফেমাছ হয় বা কি কি ইয়াতে স্পেচিয়েলি পায় আৰু ইয়াতে একদম অথেণ্টিক যিটো আছে আপুনি চাউথত ক'লে ইডলি দোচা পৰঠা কুৰ্মা এইটো একচুৱেলি ইয়াৰ গুৱাহাটীৰ স্পেচিয়েল ডিছ মানে চবেই এইটো পৰঠা কুৰ্মাটোৱে চবে বিচাৰে চ' এইটোতে এতিয়া বৰ্তমান ইয়াতে আহি পেলাই এইটো বেষ্ট হৈ গৈছে চ' ইডলি দোচা যদি আপুনি ট্ৰাই কৰে বেলেগতকৈ বহুত ডিফাৰেণ্ট পাব বিকজ আমি একদম অথেণ্টিক যিটো ইডলি দোচা টেষ্ট হয় সেইটো লৈ আহিছোঁ মানে একচুৱেলি লোকেলত সেইটো টেষ্ট হয় আচ্ছা অ'কে চ' এয়া খাম এতিয়া কেনেকুৱা লাগে চাওঁ বহুত য়াম্মি হয় ইমান বেছি চফ্ট হয় আৰু মই আগতে ইমান খাই পোৱা নাছিলোঁ কিন্তু ইয়াতে আহি টেষ্ট কৰিছোঁ সঁচাকৈ আপোনালোকে আহি টেষ্ট কৰিব পাৰে একদম মজা আৰু এয়া এইটো কি বিৰিয়ানী আছিলে ফুচকা বিৰিয়ানী আৰু এইটো আমাৰ মানে কি আৰু ফ্ৰীতে দিছে এইটো দেখিছা ইমান ভাল পাইছে আমি অহাৰ কাৰণে ফ্ৰী মে মিলা গুডছ পূৰা খাইছোঁ এতিয়া আৰু ইয়াৰ কফিও ট্ৰাই কৰিলোঁ বিৰাট টেষ্টি হয় অলপ ডিফাৰেণ্ট হয় ইয়াৰে মানে কফিও ডিফাৰেণ্ট হয় চ' ভাল লাগিলে আপোনালোকেও টেষ্ট কৰিব পাৰে ভিডিঅ'টো ইমানেই আছিলে আৰু মইতো প্ৰথমতে ভোট দিব আহিলোঁ ভোট দিব আহি কিনে চেণ্ডেল ছিঙিলোঁ আৰু তাৰপিছত ইয়াক লগ পায়ো ভাল লাগিলে আৰু ইয়াতে খায়ো ভাল লাগিলে আৰু যদি আপোনালোকে চাউথ ইণ্ডিয়ান খাব বিচাৰে তেনেহ'লে ইয়াতে আহিব পাৰে ভাল পাব খাই চ' ইমানেই আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু আজি ভিডিঅ'টো পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ লগত যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব বাই বাই